কিখন যে হৈছে আৰু ওচৰ পাজৰ এইবোৰ কয় এখন কথা শুনি একদম হাই কাজিয়া শুনি নিজৰ জীৱনটোলৈকে ভয় লগা হৈছে আৰু বিয়া পাতিবলৈও হেৰি নাই আজিকালি মানুহ কাজিয়া লাগিবলৈও হেৰি নাই কি অকলে বকি আছ হৌ কি ক'ব আপুনি শুনা নাই নেকি এইবোৰ বোলে ভেদেলা ঘৰ বোলে নতুনকৈ ল'ৰাটোৱে বিয়া পাতিছিলেহে আহি বোলে হাই কাজিয়া গোটেই হ'বই আকৌ নাজানা নেকি মাইকীয়ে ভালকে থাকিলেহে হ'ব নাথাকিলে হ'বই আকৌ লাও সদায় পাতৰ আঁৰত থাকে সেইটো নাজানা নেকি হেৰি নকৰিব কি নকম আকৌ লাও জোপা দেখি পাইছো নহয় পাতৰ আঁৰত থাকে সদায় লাও লাও বুলি ক'লে নহ'ব নহয় লাও পাতৰত থাকে বুলি চব হেৰি বস্তু হেৰিয়ত পাতৰত নাথাকে নহয় ভেন্দি দেখা নাই নেকি আপুনি ভেন্দি দেখোন পাতৰ ওপৰত থাকে দেখোন হেই শুনছা চাহ দিব লাঞ্চোন বৰ গৰম লাগিছে পাই অথনিবা চুই ৰ'দখনত চাহ দিবাও নানে উফ ৰাম হেৰি কিনো ইমান টেটু ফালি আছে হে শুনা নাই নেকি মই চাহ দিবা যে খুজি আছো শুনা নাই নেকি এনে থকা নাই নাচি থকা নাই মই কাম কৰি আছো কিনো নিজেতো লৈ খাব পাৰে ভিতৰত সোমাই ভিতৰত সোমাই বুলি কথা নকব দেই ৰ'ব গৈ আছো মই লৈ আন চাহ দিবা লৈ আন ইমান দেৰি কৈছ যে পাই তেৰি খঙে উঠি যায় মোৰ পাল কিলা অথনি বা কৈ আছো চাহ দিবা লৈ আন লাও সদায় পাতৰ আঁত থাকে বুলি নাজানো নেকি মাতি আছে হ চাহ দিবা দে বুলি কৈছো কিবা এনে আছো বুলি ভাবিছা নেকি আপুনি কাম কৰা মেচিন বুলি ভাবিছে নেকি কিবা মোক ঘৰত ভিতৰত এনেই বহি থকা নাই নহয় মই ইমান দূৰ কাম আছে কি আছে আপুনি চাহ কাপ নিজে লৈ খাব নোৱাৰে বনাব নোৱাৰে উঠনি পৰা যে শুনাই আছে লাও সদায় পাতৰ দল কিবা দল ভেন্দি গছ দেখিছেনে নাই আপুনি ভেন্দি গছৰ ভেন্দি ওপৰত থাকে পাত তলত থাকে সেইটো কথা মনত ৰাখিব মই এবাৰহে ক'লো দিম খং উঠিব একদম মাৰ ঘৰত গুচি যাম বাপেকে যা মাৰ ঘৰলে যাগে যা এৰি দিছো যা আনিব পাৰিব অকণ ভেন্দি ওপৰত থাকে নহয় তুমি ভেন্দি ওপৰত হৈ থাকিবা যোৱা পাতখিলা তলত থবা আৰু